না চাওক, এগৰাকী কলেজ অধ্যাপিকাই যিগৰাকী ব্যক্তি স্বনামধন্য ব্যক্তি সৈয়দ আব্দুল মালিক দেৱৰ কবিতাত মই অসমীয়া নামৰ কবিতাটো বিকৃত ৰূপ দি অসমীয়া সমাজখনৰ লগতে তেখেতক চৰমভাৱে অপমান কৰিছে। এই সাতামপুৰুষীয়া অসমীয়া সমাজখনক থানবান কৰিব বিচাৰিছে সাম্প্ৰদায়িক বিষয়বস্তু বেয়া পাই। সেইকাৰণে আমি সদৌ বিটিয়াৰ গৰিয়া মৰিয়া দিশী ছাত্ৰ সন্থাই ইয়াত তীব্ৰ গৰিহণা দিছোঁ আৰু তেখেতক অতি শীঘ্ৰে এৰেষ্ট কৰিবৰ কাৰণে আমি পানেৰী থানাত আজি এখন কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এখন এজাহাৰ দাখিল কৰিছোঁ। অতি শীঘ্ৰে অসম পুলিচৰ প্ৰতি আমাৰ আস্থা আছে, বিশ্বাস আছে। তেখেতসকলৰ অতি শীঘ্ৰে তদন্ত কৰি তেখেতক এৰেষ্ট কৰাৰ ব্যৱস্থা কৰক, অন্যথা কিন্তু আমি অতি মৰ্মাহত হ'ম। গতিকে আমি এই অসমখনত যাতে সাতামপুৰুষীয়া এনাজৰীটো আমাৰ অটুট থাকে তাৰ বাবে আমি সকলো পক্ষৰ ৰাইজক আহ্বান জনাই সদৌ বিটিয়াৰ গৰিয়া মৰিয়া দিশী ছাত্ৰ সন্থাই এই ৰূপায়ণীৰ বিৰাট তীব্ৰ গৰিহণা পালন কৰি অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে।